নমস্কাৰ, কামনা কৰিছোঁ সকলো ভালে আছে আৰু মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু এতিয়া সময় হৈছে ৰাতি 8:20 হৈছে আৰু এইফালে আমাৰ ঘৰৰ এয়া পিছনে কি কৰিছে, এয়া পঢ়িলে, অলপ দেৰি পঢ়ুৱালোঁ। পঢ়াৰ পিছত দুইটাই এইফালে এয়া টিভি চাই আছে, টিভিত খেল দি আছে, ইণ্ডিয়াৰ বেটিং হৈ আছে। আৰু এয়া আমাৰ ঘৰৰ ৰাতিৰ পৰিৱেশ। সেইফালে দুটা এয়া ব্লেংকেট তল সোমাই আছে, এইগৰাকী এনেকৈ আছে। আৰু এয়া বাকী ভাজি বনাই আছোঁ মই, তাৰ মাজতে ভাবিলোঁ ভিডিঅ' অকণমান কৰোঁ। আৰু সৰস্বতী পূজা কাইলৈ, তাৰ কাৰণে সিহঁতৰ এইবোৰ কানি কাপোৰ উলিয়াই আছোঁ, কাৰণ কাইলৈ ৰাতিপুৱা সোনকালে অলপ যাব লাগিব। আৰু শৰাই দিছোঁ আমাৰ ৰিয়ান মাইনাৰ স্কুলত, ৰিয়াৰ স্কুলত নাপাতে, তাইকো লৈ যাম তালৈকে আৰু দুইটাকে সেৱা কৰামগৈ, চাকি তাতে জ্বলামগৈ গৈ। আৰু ৰাতিপুৱাও ঘৰত অকণমান নিয়ম এটা কৰিম সৰস্বতী পূজা বুলি। আৰু পৰীক্ষাও আহি আছে সিহঁত দুয়োটাৰে। পৰীক্ষা ৰিয়াৰ 3 মাৰ্চৰ পৰা আৰু আমাৰ ৰিয়ান মাইনাৰ অহা 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ। সেইকাৰণে এইকেইদিন আৰু ক'তো ফুৰা চকা নহ'ব, সেয়াই। আৰু এতিয়া ভাত চাত বনাই পাৰিলে ভিডিঅ' অকণমান দেখুৱাম কি কৰোঁ, সেয়াই। আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম, চাই থাকিব সকলোখিনি। আৰু এয়া বিয়াৰ পিছৰ পৰা গোটেই ঘৰ খেলি মেলি হৈ আছে, লাহে লাহে সামৰি আছোঁ। আৰু চব মানুহৰ ঘৰতে বিয়াৰ পিছত এইবোৰ খেলি মেলি হয়েই, আৰু কাম কৰা বিশেষ মানুহো নাই, অকলে অকলে চব কৰিবলগীয়া হৈছে। আৰু কানি কাপোৰ গোটেইখিনি এইবোৰ খেলেং মেলেং হৈ আছে য'ত ত'ত, এয়াই। আৰু অকলে অকলে কৰি আছোঁ আৰু এইখিনি, মায়েও বৰকৈ কাম চাম কৰিব নোৱাৰে এতিয়া। আৰু ময়ো লাহে লাহে চব এইবোৰ সামৰি আছোঁ। আৰু দিন লাগিব এইবোৰ সামৰি সামৰি, মানে একদম আমনি লগা হৈছে, এয়াই। আৰু এতিয়া ৰাতি এয়া ভাত চাত খাই আজৰি হ'লোঁ, ভাবিলোঁ ভিডিঅ' অকণমানকৈ কৰোঁ, এয়াই। আৰু ভিডিঅ'টো চাই থাকিব, সকলোখিনি দেখুৱাই থাকিম কি কি কৰি আছোঁ। আৰু যিখিনিয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কেনেকুৱা লাগিছে চাই লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, এয়াই। এয়া আমি এতিয়া সৰস্বতী পূজালৈ যাবলৈ ওলাইছোঁ, ওলাই মেলি ৰেডি হ'লোঁ। সেইফালে আমাৰ ৰিয়ান মাইনা বু এয়া ওলাই হৈ গ'ল, আৰু ৰিয়া ওলাই আছে। আৰু যাম আৰু এতিয়া ৰিয়ান মাইনাৰ স্কুললৈ। আৰু এতিয়া ৰাতিপুৱা 10টাই বাজি গ'ল, দেৰিয়ে হৈছে। গা পা ধুই কাম চাম কৰি ইহঁতকো এয়া উলিয়াই মেলি দিলোঁ, আৰু এতিয়া যাবলৈ সাজু হৈ আছোঁ। যাম আৰু এতিয়া ৰিয়াৰ ভিতৰত ওলাই আছে, তাইলৈ ৰৈ আছোঁ। আৰু এইজনী ৰিয়া, এইফালে মাহীও স্কুললৈ আহিছে, এইজনী আমাৰ মাহী। ওলালা? তাৰপিছতে সিহঁতক এতিয়া চাকি তাকি জ্বলালোঁ, ঘৰতে নিয়ম এটা কৰিলোঁ, কৰি মেলি এতিয়া ওলাইছোঁ, যাম আৰু। হ'ল নাই তোমাৰ? আমি এতিয়া ৰৈ আছোঁ, তেওঁ ধূপ তেল চাকি আনিবলৈ গৈছে দোকানলৈ, আমি গাড়ীতে বহি আছোঁ এতিয়া, এয়া। আৰু অকণমান দেৰিয়ে হ'ল ওলাই অহা, 11টামান বাজিবই হ'ল। গৈ থাকিম লাহে লাহে, ৰৈ আছোঁ এতিয়া। এইফালে আমাৰ ৰিয়া একো মাইনা বহি আছে। এইফালে এয়া ধুনীয়া ধুনীয়া ছোৱালীবোৰ ওলাই আহিছে, একদম ৰং বিৰং পখিলা, ধুনীয়াকৈ সাজি কাচি আহিছে। আৰু আমি যেতিয়া স্কুলত আছিলোঁ তেতিয়া এনেকৈ অহাটো দূৰৰে কথা, ইউনিফৰ্মহে পিন্ধি আহিবলৈ দিছিল স্কুললৈ। আৰু যেতিয়াই কলেজলৈ পালোঁ তেতিয়াই মাৰ চাদৰ মেখেলা পিন্ধি আহিছিলোঁ, অকণমান ষ্টাইল কৰি যেনিবা। তথাপিও তেতিয়াৰ সেইবোৰ দিন সঁচাকৈ বহুতেই ভাল লগা দিন আছিল।
পূজা এয়া হৈ আছে আৰু আমি পালোহি এতিয়া। আমি সৰস্বতী পূজাৰ পৰা আহিলোঁ ঘৰলৈ কেতিয়াবাই, আৰু এতিয়া গধূলি সময়ত এয়া বৌহঁতৰ ঘৰৰ ফালে ওলাই আহিলোঁ। এয়া মামী আৰু বৌয়ে এয়া চাহ দিছে, চাহ তাহ খাই লওঁ। ভিডিঅ'টো আজিলৈ ইমানেই। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই বাই।